এখন স্বচ্ছ দেশৰ বাবে এক মূল্যৱান বাৰ্তা চৰ্দাৰ ইন্দ্ৰজিৎ সিং সিদ্ধু পদ্মশ্ৰী 2026 एक ओंकार सतनाम। 500 বছৰৰ আগতে গুৰু নানক দেৱজীয়ে পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাৰ কথা কৈছিল যে বায়ু গুৰু, পানী পিতৃ আৰু পৃথিৱী মহান মাতৃ। যদি কোনোবাই মাকৰ ওপৰত মলি বিয়পাই দিয়ে তেন্তে তাৰ তুলনাত বেয়া মানুহ আৰু কোনো নাই। আৱৰ্জনা বিয়পাই দিয়াটো এটা লজ্জাজনক কাম, নিয়ন্ত্ৰণ কৰাটো সন্মানৰ কাম। তথাপিও মানুহে আৱৰ্জনা সিঁচৰিত কৰাত কোনো লাজ অনুভৱ নকৰে, পৰিষ্কাৰ কৰিবলৈহে লাজ কৰে। এইজন হৈছে পঞ্জাৱ আৰক্ষীৰ অৱসৰপ্ৰাপ্ত DIG ইন্দ্ৰজিৎ সিং সিদ্ধু, যাক চণ্ডীগড় ৰাইজে প্ৰতিদিনে নিজেই ৰাজপথত চাফা কৰা দেখিছে। 1938 চনৰ 6 জুনত পঞ্জাৱৰ সংগ্ৰুৰ জিলাৰ এটা সামৰিক পৰিয়ালত জন্মগ্ৰহণ কৰা ইন্দ্ৰজিৎ সিং সিদ্ধুৱে উত্তৰাধিকাৰী সূত্ৰে দেশপ্ৰেম আৰু অনুশাসন লাভ কৰিছিল। এজন মেধাৱী ছাত্ৰ ইন্দ্ৰজিৎ সিং সিদ্ধুৱে 1961 চনত পঞ্জাৱ আৰক্ষীত যোগদান কৰে। কৰ্তব্যৰ প্ৰতি সমৰ্পণ আৰু নিস্বাৰ্থ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকো লাভ কৰে। তেওঁ য'তেই গৈছিল স্ব-ইচ্ছাই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দায়িত্ব কান্ধত লৈছিল। বিয়াত মানুহে কেৱল ডিছপ'জেবল কাপৰ পৰা পান কৰি এফালে পেলাই দিছিল। তেওঁলোকক কৈছিল সেইটো তুলি লৈ আৱৰ্জনা পেলনীয়া ঠাইত পেলাওক, ইয়াত কিয় এৰি থৈ গৈছে। সেয়া মাত্ৰ তেওঁৰ স্বভাৱ, আৰম্ভণিৰে পৰা তেনেকুৱাই আছিল। 1996 চনত অৱসৰ লোৱাৰ পিছত ইন্দ্ৰজিৎ সিং সিদ্ধু চণ্ডীগড়লৈ আহে। ইন্দ্ৰজিৎ সিং সিদ্ধুৱে লক্ষ্য কৰিছিল যে যিখন চহৰ এসময়ত দেশৰ আটাইতকৈ সুপৰিকল্পিত চহৰ বুলি গণ্য কৰা হৈছিল, সেইখন চহৰ এতিয়া পৰিষ্কাৰ পৰিচ্ছন্নতাত ভাৰতৰ শীৰ্ষ 10খন চহৰৰ ভিতৰতো গণ্য কৰা নহয়। তেওঁৰ বাবে সেয়া আছিল গভীৰ দুখৰ বিষয়, কাৰণ তেওঁ কেৱল চণ্ডীগড়ত ঘৰ সাজি লোৱা নাছিল, তেওঁ চণ্ডীগড়ক নিজৰ ঘৰ কৰি লৈছিল। ইন্দ্ৰজিৎ সিং সিদ্ধুৱে নিসংকোচে নিয়মিতভাৱে ৰাজপথৰ লেতেৰাবোৰ সকলো নিজাববীয়াকৈ চাফা কৰিবলৈ ধৰিলে। লাহে লাহে পৰিস্থিতি সলনি হ'ল। আৱৰ্জনাবোৰ তুলি লোৱাত বেছি সময় আৰু খোজ কাঢ়িবলৈ কম সময় কটাবলৈ ধৰিলো। অৱশেষত খোজ কঢ়াটো একেবাৰে বন্ধ কৰিলো, কেৱল আৱৰ্জনাহে তুলিছিলো। এজন অৱসৰপ্ৰাপ্ত DIGয়ে নিজেই ৰাজপথ চাফা কৰা দেখি মানুহে অদ্ভুত অনুভৱ কৰিছিল। কোনোৱে তেওঁক উপহাস কৰিছিল আৰু কোনোৱে থতমত খাইছিল। মোৰ বন্ধুসকলে মোক লগ কৰিবলৈ আহে আৰু কয় যে তোমালোকে এই চুবুৰীটো নাথাকিলে ইয়াতেই আৱৰ্জনা পেলাই দিলোহেঁতেন। কিন্তু যিহেতু আমি অনুভৱ কৰোঁ যে তোমাৰ দেউতাইহে সেয়া উঠাব লাগিব, গতিকে আমি ইয়াত নেপেলাওঁ। আৱৰ্জনাবোৰ তুলি লোৱাৰ সময়ত হাত মোজা পিন্ধিবলৈ পৰামৰ্শ দিবলৈ বহুতে আগবাঢ়ি আহিছিল যদিও হাত আগবঢ়াবলৈ কোনেও অহা নাছিল। কিন্তু তেওঁ নিজৰ কৰ্তব্য বুলি গণ্য কৰি আপোচহীনভাৱে চাফাই কাম কৰি থাকে। এই ৰাস্তাবোৰ, এই পাৰ্কবোৰ, এই ৰাজহুৱা স্থানবোৰ চাফা কৰিবলৈ চেষ্টা কৰোঁ, যাতে আনে দেখা পায় যে এওঁ খালী হাতেৰে কাম কৰি আছে। আমিও ইয়াৰ লগত যোগ দিয়া উচিত। এতিয়া তেওঁ পদ্মশ্ৰী লাভ কৰাৰ লগে লগে মোক যিয়ে সুধিছিল তোমাৰ দেউতাই কি কৰি আছে, সেই মানুহখিনিৰে মনোভাৱৰ পৰিৱৰ্তন হোৱা দেখিছোঁ। তেওঁক লৈ মই গৌৰৱান্বিত। চৰ্দাৰ ইন্দ্ৰজিৎ সিং সিদ্ধু পদ্মশ্ৰী 2026 কোটি কোটি প্ৰণাম।